হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ৰেচিপিৰ ওপৰত। নিশ্চয় দেখি গম পাইছে। এইফালে মই আলু ফ্ৰাই কৰি আছোঁ। তাৰপিছতে এইখিনি কি মাংস গম পাইছে নিশ্চয় দেখি। এইখিনি ছাগলী মাংস হৈছে। তাৰপিছতে এয়া পিঁয়াজ আৰু এইফালে আদা নহৰুৰ পেষ্ট। মইনো কেনেকৈ বনাওঁ ছাগলী মাংস, তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইফালে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি এইটো কাৰণে ফ্ৰাই কৰি লোৱা হৈছে যিহেতু মাংসত ভাঙি নাযাবলৈ। মাংসত ভাঙি গ'লে আলুখিনি খাই ভাল নালাগে। এইটো কাৰণে আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপাছতে মই কেনেকৈনো বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। গতিকে মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব। যিহেতু জুইত বনোৱা হৈছে আৰু কেৰাহীখন দেখি নক'ব দেই ক'লা বুলি। যিহেতু জুইত বনোৱা হৈ থাকে, সেইটো কাৰণে কেৰাহীখনো ক'লা। এইফালে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি এইফালে ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজ, আৰু ইয়াত এড কৰিম মই আদা নহৰু পেষ্ট। এইফালে মই আদা নহৰু পেষ্ট এড কৰি দিছোঁ। এয়া ধুনীয়াকৈ ভাজি লোৱা হ'ব। তাৰপিছতে মই মছলা এড কৰি দিম। মছলা জিৰা পাউডাৰ আৰু গৰম মছলা, মিট মছলা, ধনিয়াৰ গুড়ি সকলোখিনি একেলগে মই দি দিম, তেলতে দি দিম। এয়া ধুনীয়াকৈ মছলা দি দিয়া হৈছে। এইফালে দি দিছোঁ আৰু এইফালে ধুনীয়াকৈ এইখিনি লৰাই মেলি ধুনীয়াকৈ ভাজি ল'ম। যিহেতু ছাগলী মাংস অকণমান জোল খালে শক্তিটো পোৱা যায়, সেইটো কাৰণে অকণমান ছাগলী মাংস জোল গ্ৰেভি টাইপত বনাম আৰু অকণমান জোল টাইপৰ কৰিম। এইফালে মই মাংসখিনি দি দিলোঁ। মাংসখিনি দি দিয়া হ'ল। এয়া ধুনীয়াকৈ মাংসখিনি এনেকৈ দি দিছোঁ। তাৰপিছতে ধুনীয়াকৈ লৰাই দিয়া হ'ব। এতিয়া ধুনীয়াকৈ এনেকৈ ভাজি দিম, ধুনীয়াকৈ চবফালে যাতে তেল মিক্স হৈ যায়। ধুনীয়াকৈ লৰাই মেলি দিলোঁ। এনেকৈ ভাজিব লাগিব। আৰু ছাগলী মাংস প্ৰায় দেৰিকৈ সিজাব লাগে। আৰু কুকাৰত দি দিলে বেছি ভাল হয়। মই কুকাৰত নিদিওঁ যিহেতু, সেইটো কাৰণে কেৰাহীতে বনাম। কেৰাহীত অকণমান দেৰিকৈ সিজাব লাগিব। এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ মাংসখিনি। ভাজি লোৱাৰ পাছত এইফালে মই নিমখ দি দিছোঁ, সোৱাদ অনুযায়ী নিমখ, আৰু এফালে হালধি দি দিয়া হ'ব। হালধি দি দিম। এইফালে হালধি দি দিয়া হৈছে। এতিয়া হালধি দি দিছোঁ। ধুনীয়াকৈ এইফালে লৰাই মেলি দিম। আৰু এতিয়া ছাগলী মাংস বাৰু কাৰ প্ৰিয় ক'বলৈ নাপাহৰিব, কমেণ্টত জনাবলৈ নাপাহৰিব। মোৰ ছাগলী মাংস প্ৰিয় যিহেতু, মই ভাল পাওঁ। সেইটো কাৰণে মই বোলো আজি কেনেকৈনো বনাওঁ আপোনালোককো অকণমান দেখুৱাওঁ। সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। তাৰপিছতে মই ইয়াত এড কৰিম এতিয়া আলু। এইখিনি ফ্ৰাই কৰি থোৱা হৈছিলে যিখিনি আলু মই ফ্ৰাই কৰি থোৱা হৈছিল, এইখিনি ধুনীয়াকৈ মাংসখিনি ভাজি মেলি অকণমান দেৰিৰ পিছত আকৌ ভাজি এইফালে মই আলুখিনি এড কৰি দিয়া আছে। আলুখিনি যিহেতু হাফ ফ্ৰাই কৰি লৈছিলোঁ, সেইটো কাৰণে অকণমান দেৰিকৈ দিছোঁ। মাংসখিনি ধুনীয়াকৈ সিজাই লৈছোঁ। তাৰপৰা এইফালে ঢাকি মেলি দি আকৌ লৰাই দিছোঁ। মাংসখিনি এনেকৈ সিজাই তাৰপিছতহে পানী এড কৰা হ'ব। ধুনীয়াকৈ এনেকৈ লৰাই মেলি দিছোঁ। তাৰপিছতে আকৌ ঢাকি দিব লাগিব, তেতিয়াহে ধুনীয়াকৈ সিজিব। এইফালে ঢাকনখন এৰুৱাই দিয়াৰ পাছত এইফালে মাংস তেল ওলাই আহিছে। তেল ধুনীয়াকৈ ওলাই আহিছে, আৰু মাংসটো অকণমান লাগি গৈছে, ফুটিছে, মাংসটো সিজিছে আৰু প্ৰায়। এইফালে সিজাৰ পাছত মই এড কৰি দিম আৰু পানী দিম। এয়া ধুনীয়াকৈ মই লৰাই মেলি দিছোঁ। মাংসখিনি প্ৰায় সিজিছে আৰু এইফালে মই এতিয়া পানী এড কৰি দিছোঁ। মাংসখিনি যেতিয়া তেল ওলাই আহে আৰু অকণমান ফুটে মাংসবোৰ, তেতিয়াহে পানী দিব লাগে। তেতিয়া ভালকৈ সিজে। তাৰপিছত এইফালে পানী দি বহুত দেৰি এনেকৈ উতলাব লাগিব, যিহেতু ছাগলী মাংস ভালকৈ নিসিজালে ভাল নালাগিব খাই, আৰু ভালকৈ সিজাই খাব লাগে যিকোনো বস্তু। এয়া ধুনীয়াকৈ আহিছে। ফাইনেলি আমাৰ হৈছেগৈ আৰু মাংস। এইফালে ধুনীয়াকৈ
মই লাষ্টতহে ৰেড চিলিটো এড কৰি দিছোঁ, কাৰণ বেটিয়ে খোৱাৰ কাৰণে খাব যে, সেইটো কাৰণে লাষ্টত দিয়া হৈছে। এইফালে আমাৰ ছাগলী মাংসৰ গ্ৰেভি ৰেচিপি হৈ গ'ল। কেনেকুৱা লাগিলে বাৰু ছাগলী মাংস? মই এনেকৈ বনাওঁ দেই। এইয়া আমাৰ মাংস ৰেডি হৈ গৈছে। তাৰপিছতে মই এতিয়া সজাই ল'ম ভাতৰ থালিখন। এয়া মোৰ ফাইনেল থালিখন ৰেডি কৰা হৈ গ'ল। দেখিবলৈ বাৰু কেনেকুৱা লাগিছে? যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাইছোঁ।